জীৱনৰ সুদীৰ্ঘ ২৭ বছৰ কাল কাৰাগাৰত বন্দী হৈ থকা নেলছন মেণ্ডেলাই সূৰ্য কেনেকুৱা আছিল পাহৰি গৈছিল। खनफ्रोमबो सरकारजों सावरायनो थांनायाव बर'फ्रा जेनदों थगायजादों তেওঁ মোৰ মুখত প্ৰস্ৰাৱ কৰিছিল আৰু মই তেওঁৰ মুখত খাদ্য তুলি দিছো। मोनसे थांखियावनो थायोब्ला सिमां मोनसेखौनो नुयोब्ला मोनसे हारि होननानै सानोब्ला आरो गासैबो सैथोआव थायोब्ला आरो फोथायोब्ला जोंखौ बे बुहुमाव रावबो बोखावनो हानाय नङा। जोंखौ रावबो बे बुहुमाव फेजेननो हानाय नङा। মই কাৰাগাৰৰ যিটো সেলত বন্দী হৈ আছিলো তেওঁ আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমানবাৰ পানী পানী বুলি চিঞৰিছিলো সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্ৰাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। জীৱনৰ সুদীৰ্ঘ ২৭ বছৰ কাল কাৰাগাৰত বন্দী হৈ থকা নেলছন মেণ্ডেলাই সূৰ্য কেনেকুৱা আছিল পাহৰি গৈছিল। কাৰাগাৰৰ যিটো সেলত বন্দী হৈ আছিলো তেওঁ আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমানবাৰ পানী পানী বুলি চিঞৰিছিলো সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্ৰাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈও ক্ষমতাশালী ব্যক্তি হোৱা সত্ত্বেও মই তেওঁক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেওঁ এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হলেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত। ঘৃণাক ভাল পোৱালৈ সলনি কৰিব পাৰি। তেওঁ মোৰ মুখত প্ৰস্ৰাৱ কৰিছিল আৰু মই তেওঁৰ মুখত খাদ্য তুলি দিছো। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি ঠিক একেদৰে তেওঁৰো ৰাষ্ট্ৰপতি। গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য। মনত ৰাখিবা, প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে। এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা। জীৱনৰ সুদীৰ্ঘ ২৭ বছৰ কাল কাৰাগাৰত বন্দী হৈ থকা নেলছন মেণ্ডেলাই সূৰ্য কেনেকুৱা আছিল পাহৰি গৈছিল। মেণ্ডেলাই ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। কাৰণ ২৭ বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহুদিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মীসকলে আৰু পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিল। মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টুৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মীসকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল, ভোক লাগিছে যেতিয়া খালেই হ'ল। কাৰাগাৰৰ অত বছৰ ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলো যেতিয়া সহজে নমৰো। কথামতেই কাম। চহৰখনৰ এখন সৰু ৰেষ্টুৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মীৰ সৈতে খাবলৈ বহিল। এনেতে তেওঁ দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টুৰেণ্টৰ ৱেটাৰজনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ ক'লে। বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ ক'বলৈ ক'লে। চকীখন দিয়াৰ পাছত ৱেটাৰজনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষত বহিল। সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ ব্যক্তিজন একো খাব পৰা নাই। তেওঁৰ হাত কঁপিবলৈ ধৰিছে। চামুচেৰে কিবা ল'বলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায়। এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে ক'লে, আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজ হাতে তেওঁক খুৱাই দিলে আৰু ৱেটাৰজনক ক'লে যে এই বৃদ্ধ ব্যক্তিগৰাকীৰ বিল তেওঁ পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈ সক্ষম নাছিল। বৃদ্ধগৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজ হাতে তেওঁক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধগৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক'লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে, ইমান অসুস্থ শৰীৰেৰে তেওঁক ঘৰ যাব পাৰিবনে? তেতিয়া নেলছন মেণ্ডেলাই ক'লে, বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো সেলত বন্দী হৈ আছিলো তেওঁ আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমানবাৰ পানী পানী বুলি চিঞৰিছিলো সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্ৰাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈও ক্ষমতাশালী ব্যক্তি হোৱা সত্ত্বেও মই তেওঁক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেওঁ এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হলেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত।
ঘৃণাক ভাল পোৱালৈ সলনি কৰিব পাৰি তেওঁ মোৰ মুখত প্ৰস্ৰাৱ কৰিছিল আৰু মই তেওঁৰ মুখত খাদ্য তুলি দিছো মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি ঠিক একেদৰে তেওঁৰো ৰাষ্ট্ৰপতি গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য মনত ৰাখিবা প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই হয়তো সেইবাবেই বিশ্বৰ চুকে কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা